নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই বনাবলৈ লৈছোঁ আমৰা টেঙাৰে মাছ বনাম। এয়া এটা আলু লৈছোঁ আৰু 6টা অমৰা গুটি লৈছোঁ। এইখিনি মই এতিয়া কুকাৰত সিজাই লৈছোঁ। মাছখিনি মই ভাজিব লৈছোঁ। ভজা হৈ গ'ল, এয়া ভাজি হৈ গ'ল মাছ। এতিয়া মই কেৰাহীখনত অকণমান তেল দিম। এয়া বগা সৰিয়হ, শুকান জলকীয়া, তেজপাত, আলু বইল কৰি লৈছোঁ। ভজা মাছ আৰু অমৰা টেঙাখিনি বইল কৰি লৈছোঁ। ইয়াতে মই শুকান জলকীয়া দিলোঁ, এতিয়া তেজপাত দিলোঁ, লগত এতিয়া মই দিম বগা সৰিয়হ। বগা সৰিয়হখিনি দিওঁতে মই এনেকৈ হেতাখনেৰে চেপি ধৰিম। তেতিয়া মানে কি হয়, বগা সৰিয়হ দিলে তেলত খুব চিটিকি যায় নহয়, এনেকৈ দিলে চিটিকি নাযায়, ধুনীয়াকৈ মানে ভজা হৈ যায়। এনেকৈ মই ভাজি ল'লোঁ। এতিয়া মই সিজোৱা আলুখিনি দিম। সিজোৱা আলুখিনি মই অলপ পিটিকি ল'ম, কাৰণ মানে পিটিকি দিলে মানে কি হয়, আলুখিনি আঞ্জাখনো মিহি হৈ যায়। এনেকৈ মই পিটিকি লৈছোঁ, লৈ মই তেলত দি দিলোঁ। এতিয়া আলুখিনি মই ভালদৰে ভাজি ল'ম। ইয়াত হালধি দিম আৰু জোখমতে নিমখ দিম আৰু আন্দাজমতে নিজৰ সোৱাদ অনুসৰি দিব পাৰে নিমখটো। এনেকৈ মই নিমখ দিলোঁ আৰু হালধি দিলোঁ। এতিয়া মই আলুখিনি অলপ ভাজি ল'ম। তাৰপিছত মই ইয়াতে অমৰা গুটিখিনি দিম। অমৰাখিনি দিওঁতে মই বাকলিখিনি গুচাই দিওঁ, কাৰণ বাকলি দিলে অমৰাখিনি অলপ কেহা কেহা লাগে। সেইকাৰণে মই অমৰা গুটিখিনিহে দিম আগতে, দি এনেকৈ আৰু মই 2 মিনিট সময় এনেকৈ লৰাই থাকিম। লৰাই থাকি যেনেদৰে ভালদৰে ভাজি হৈ গ'লে, তাৰপিছত যিখিনি অমৰাৰ পানী আছিলে, সিজোৱা পানীখিনি মই এইবাৰ ইয়াতে দিম। আৰু অমৰা পানীখিনি দিয়াৰ আগতে মই কি কৰোঁ চাবচোন। অমৰা টেঙাটো মানে খাবলৈ ভাল, জ্বৰ চৰ্দি হ'লেও খাব পাৰি, যিকোনো অসুখতো মানে খাব পাৰি, পেটৰ অসুখ হ'লেও ভাল। এয়া মই অমৰা পানীখিনি ল'লোঁ। ইয়াত পিঠাগুড়ি অলপ দি দিছোঁ মই। পিঠাগুড়িৰ সলনি আপোনালোকে আটা গুড়িও দিব পাৰে। এয়া মই ঢালি দিলোঁ ইয়াতে পানীখিনি। এতিয়া মই জোখমতে অকণমান আৰু পানী দি দিম আৰু এতিয়া ধুনীয়াকৈ ঢাকি দিম। তাৰপিছত উতলিব দিম। 10 মিনিট সময় উতলি থাকোঁতে এতিয়া ভজা মাছখিনি মই ইয়াতে দিম। ভজা মাছখিনি দি জুইটো অলপ কমাই দি পেলাই আকৌ 5 মিনিট সময় মই এনেকৈ সিজিব দিছিলোঁ। তাৰপিছত মই ইয়াতে এয়া হৈয়ে গ'ল। এতিয়া মই কেঁচা ধনিয়া দিম। কেঁচা ধনিয়া দিয়াৰ পিছত অকণমান মই ৰেড চিলি পাউডাৰ দিম। ৰংটো তেতিয়া ভাল হয় দেখিবলৈ আৰু খাবলৈও ভাল লাগে। মোৰ হৈয়ে গ'ল অমৰা টেঙাৰ আঞ্জা। আপোনালোকে বনাই চাবচোন আৰু ৰেচিপিটো কেনেকুৱা পালে মোক জনাব। এনেকৈ বনাই খাই চাব কেনেকুৱা লাগে। মই এতিয়া গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিম, আৰু ঠাণ্ডা হ'লেও এই আঞ্জাখন খুব ভাল লাগে খাবলৈ। এয়া মই বাতিত লৈছোঁ, ভাতৰ লগত মই পৰিৱেশন কৰিম। এতিয়া আপোনালোকে কেনেকুৱা পালে জনাব, আৰু মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।